নমস্কাৰ, মই বাবুল। আমি প্ৰত্যেকজন সাধাৰণ জনতাই আমি প্ৰশাসনলৈ ভয় কৰোঁ, শ্ৰদ্ধা কৰোঁ আৰু সদায় সাধাৰণ জনতা আৰু প্ৰশাসনৰ মাজত এটা গেপ আছে আৰু সেই গেপটো আমি প্ৰত্যেকেই মেইনটেইন কৰি চলোঁ। আৰু প্ৰত্যেকৰ চিন্তাধাৰা এইটো যে কোনোদিনে যাতে আমি এনেকুৱা ধৰণৰ অপৰাধ নকৰোঁ যিটোৱে যাতে আমাক পুলিচৰ কাষ চপায়। এইখিনিতে আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক কেইটামান আমাক যেতিয়া প্ৰশাসনে যিকোনো অপৰাধত এৰেষ্ট কৰিব, তেতিয়া পুলিচৰ যেতিয়া চক্ৰত পৰিব, তেতিয়া আমাক কিখিনি অধিকাৰ দিছে, CRPCয়ে কিখিনি অধিকাৰ দিছে, সেইখিনি ক'বৰ বাবে আজি এই ভিডিঅ'টোত আহিছোঁ। সেইখিনি বিতংভাৱে জনাম। তাৰ আগতে সকলোৰে জ্ঞাতাৰ্থে জনাওঁ যে মই অসম আমাৰ ৰূপহী নামৰ এই নতুন ইউটিউব চেনেলটো খুলিছোঁ। সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'বিলাক ভাল পালে শ্বেয়াৰ কৰিব, সকলোকে চোৱাত সুবিধা কৰি দিব। এতিয়া যাওঁ আহক সেই ভিডিঅ'টোলৈ। যদি আপোনাক পুলিচে গ্ৰেপ্তাৰ কৰিব আহিছে, CRPCৰ ধাৰা 50 অনুসৰি আপোনাক অধিকাৰ দিছে যে আপুনি পুলিচক সুধিব পাৰিব মোক কিয় গ্ৰেপ্তাৰ কৰিব আহিছে, আৰু পুলিচেও কাৰণটো জনাব লাগিব আপোনাক কিয় গ্ৰেপ্তাৰ কৰিব আহিছে। আপোনাক এৰেষ্ট কৰিব যি কৰ্তব্যৰত আৰক্ষী আহিব, তেওঁ সম্পূৰ্ণ পোছাক পৰিধান কৰি থাকিব লাগিব, তেওঁ পোছাকত নাম প্লেটটো থাকিব লাগিব আৰু পুলিচ অফিচাৰজনৰ নামটো স্পষ্টকৈ লিখা থাকিব লাগিব নাম প্লেটখনত। CRPC ধাৰা 50 অনুসৰি গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ অধিকাৰ আছে তেওঁ নিজৰ পৰিয়ালক গ্ৰেপ্তাৰ কৰা খবৰটো জনাব পাৰিব। আৰু যদি নিজে খবৰ জনোৱাত অসমৰ্থ হয় তেতিয়া পুলিচে নিজেই গৈ পেলাই আপোনাৰ পৰিয়ালক খবৰটো জনাব লাগিব যে আপোনাক গ্ৰেপ্তাৰ কৰিছে। CRPC ধাৰা 41B অনুসৰি আপোনাক এৰেষ্ট কৰাৰ পাছত এখন এৰেষ্ট মেমো বনাব লাগিব, য'ত গ্ৰেপ্তাৰ কৰা পুলিচ অফিচাৰজনৰ ৰেংক, গ্ৰেপ্তাৰ কৰাৰ সময়, অতিৰিক্ত পুলিচ বিষয়া আৰু প্ৰত্যক্ষদৰ্শীৰ স্বাক্ষৰো থাকিব লাগিব। লগতে সেইখন মেমোত গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ স্বাক্ষৰ থাকিব লাগিব। CRPC ধাৰা 54 অনুসৰি গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে মেডিকেল কৰাৰ কথা ক'লে পুলিচে মেডিকেল কৰাব লাগিব। মেডিকেল কৰাৰ ফলত আপোনাৰ লাভ এইটোৱে যে যদি আপোনাৰ শৰীৰত একো ঘা নাথাকে আৰু পুলিচে যেতিয়া আপোনাক জিম্মাত ৰাখিব, তেতিয়া যদি আপোনাৰ শৰীৰত কিবা আঘাত কৰে তেতিয়া তাৰ সম্পূৰ্ণ দায়ী হ'ব পুলিচ, আৰু আপোনাৰ ওচৰত পুলিচৰ বিৰুদ্ধে এটা ডাঙৰ সেইটো প্ৰমাণ হ'ব। CRPC ধাৰা 57 অনুসৰি পুলিচে কোনো ব্যক্তিক 24 ঘণ্টাতকৈ বেছি সময় তেওঁলোকৰ জিম্মাত ল'ব নোৱাৰে। কাৰোবাক যদি 24 ঘণ্টাতকৈ বেছি সময় জিম্মাত ল'ব লগা হয় তেতিয়াহ'লে CRPC ধাৰা 56 অনুসৰি মেজিষ্ট্ৰেটৰ পৰা অনুমতি ল'ব লাগিব আৰু মেজিষ্ট্ৰেটক জনাব লাগিব তেওঁক আকৌ কিয় জিম্মাত দিয়া হ'ল। CRPC ধাৰা 41D অনুসৰি গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ অধিকাৰ আছে যে পুলিচৰ জিম্মাত থকা অৱস্থাত পৰিয়াল আৰু উকিলৰ লগত প্ৰয়োজনীয় কথা বতৰা পাতিব পাৰিব। যদি আপোনাৰ অপৰাধটো ডাঙৰ নহয় তেতিয়া আপোনাৰ এৰেষ্ট ৱাৰেণ্ট চোৱাৰ অধিকাৰ আছে, কিন্তু অপৰাধ যদি ডাঙৰ হয় পুলিচে বিনা ৱাৰেণ্ট নোহোৱাকৈ আপোনাক গ্ৰেপ্তাৰ কৰিব পাৰিব। ইয়াৰ উপৰি ভাৰতীয় দণ্ড সংহিতাই মহিলাক কিছুমান বিশেষ অধিকাৰ দিছে। CRPC ধাৰা 46A অনুসৰি কোনো মহিলাক বেলি দুবাৰ পৰা পুনৰ বেলি নোলোৱালৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। কিন্তু যদি এনেকুৱা পৰিস্থিতি আহে যে ৰাতিয়ে মহিলাগৰাকীক এৰেষ্ট কৰিব লাগে তেতিয়া পুলিচে এৰিয়া মেজিষ্ট্ৰেটৰ অনুমতি ল'ব লাগিব। CRPC ধাৰা 46 অনুসৰি মহিলাক কেৱল মহিলা আৰক্ষীহে গ্ৰেপ্তাৰ কৰিব পাৰিব, কোনো পুৰুষ পুলিচে মহিলাক হাত লগাব নোৱাৰিব। CRPC ধাৰা 55(1) অনুসৰি গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ স্বাস্থ্যৰ চোৱা চিতা পুলিচেই ৰাখিব লাগিব। দণ্ড সংহিতাৰ বাহিৰৰ ভাৰতীয় সংবিধানে আপোনাক কিছুমান মৌলিক অধিকাৰ দিছে। যদি আপোনাক বেআইনী কাজিয়াৰ বাবে গ্ৰেপ্তাৰ কৰিছে তেতিয়া ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 20, 21 আৰু 22ত দিয়া মৌলিক অধিকাৰ সৰ্ব কৰা হৈছে। সংবিধানৰ অনুচ্ছেদ 20 অনুসৰি এজন ব্যক্তিক এটা অপৰাধত এবাৰেই শাস্তি দিয়া হ'ব। অপৰাধে অপৰাধ কৰাৰ সময়ত যিটো আইন থাকিব সেইমতে শাস্তি পাব। অপৰাধ কৰাৰ পাছত যদি নতুনকৈ আইন প্ৰস্তুত হয় কিন্তু তেখেতক পূৰ্বৰ আইনমতে শাস্তি দিয়া হ'ব। পুলিচে কোনো ব্যক্তিক নিজৰ বিৰুদ্ধে সাক্ষী দিয়াত বাধ্য কৰাব নোৱাৰে। সংবিধানৰ অনুচ্ছেদ 21 অনুসৰি যিকোনো ব্যক্তিক আইনৰ দ্বাৰা বনোৱা প্ৰক্ৰিয়াৰ অতিৰিক্ত তেওঁ জীৱন আৰু ব্যক্তিগত স্বাধীনৰ পৰা বঞ্চিত কৰিব নোৱাৰে। সংবিধানৰ অনুচ্ছেদ 22 অনুসৰি যদি কোনোবা ব্যক্তিক মন মৰ্জি জিম্মাত লয়, যদি তেওঁ তিনিবিধ স্বাধীনতা পাব। প্ৰথমতে হ'ল জিম্মাত লোৱা কাৰণ ক'ব লাগিব, দ্বিতীয় 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ কৰাব লাগিব, তৃতীয় গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ নিজৰ পচন্দৰ উকিল ল'ব পাৰিব। যদি আপুনি এই অধিকাৰখিনি জানে তেতিয়াহ'লে কোনো আপোনাক এৰেষ্ট কৰিব নোৱাৰে। মই নিজে জনাৰ লগতে আনকো কথাখিনি জনাই দিয়া এটা প্ৰয়াস কৰিলোঁ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।